নমস্কাৰ বন্ধুসকল এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট নিউজটো হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বেন কৰিলে টিকটকৰ লগতে টোটেল 59টা এপছ অৰ্থাৎ 79টা এপ বৰ্তমান ভাৰত চৰকাৰে বেন কৰি দিলে। চৰকাৰৰ মতে এইকেইটা এপৰ পৰা ভাৰতৰ মানুহৰ বিভিন্ন ধৰণৰ ক্ষতি হ'ব পাৰে বা চাইনাই চাইবাৰ এটাক কৰাৰ সম্ভাৱনা আছে। সেইকাৰণে সময় থাকোঁতে এইকেইটা এপ ভাৰতীয় গভৰ্ণমেণ্টে বন্ধ কৰি দিলে। মোৰ এটা কথা ভাবি হাঁহি উঠিছে যে টিকটকত ভিডিঅ' বনাই পপুলাৰ হোৱা নিজকে ষ্টাৰ বুলি ভবা কেইটাৰ এতিয়া কি হ'ব? সিহঁতে ৰাস্তাই দেখোন ভিখাৰী বুলি এতিয়া লাইক খুজি ক'ত ঘূৰি ফুৰিব? ভাৰতৰ ইনফৰমেশ্যন এণ্ড টেকন'লজি মিনিষ্টাৰ ৰবিশংকৰ প্ৰসাদে এই মন্তব্য কৰি টুইটাৰত জনাব দিয়ে। তেওঁ লিখে যে ফৰ ছেফটি এণ্ড ছিকিউৰিটি ডিফেন্স সভৰেইনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া এণ্ড টু প্ৰটেক্ট ডাটা এণ্ড প্ৰাইভেচি অফ পিপল অফ ইণ্ডিয়া দি গভৰ্ণমেণ্ট হেজ বেণ্ড 59 মোবাইল এপছ। জয় হিন্দ। অৰ্থাৎ ভাৰতীয় মানুহৰ অখণ্ডতা আৰু সুৰক্ষা বজাই ৰাখিবলৈ এনেধৰণৰ 59টা মোবাইল এপ ভাৰতৰ পৰা বেন কৰি দিয়া হ'ল। বেন কৰা এপছ কেইটাৰ ভিতৰত টিকটক, শ্বেয়াৰ ইট, হেল্ল', লাইকি, ইউটিউব ব্ৰাউজাৰ, উইচেট আদি এপ অন্তৰ্ভুক্ত হৈ আছে। কেইদিনমান পিছত হয়তো এইকেইটা এপ আপুনি প্লে ষ্ট'ৰ বা এপলৰ যিটো এপ ডাউনলোড দিব পৰা সেইটো তাৰ পৰা হয়তো এইকেইটা এপ বা বিভিন্ন ধৰণৰ য'ৰ পৰা নেকি আপুনি এপ ডাউনলোড দিব পাৰে তাৰ পৰা এনেধৰণৰ এপবিলাক গুচাই দিয়া হ'ব, যাৰ ফলত আপুনি নতুনকৈ এনেধৰণৰ এপকেইটা ডাউনলোড কৰিব নোৱাৰিব। আৰু যদিও আপোনাৰ আগতে ডাউনলোড হৈ আছে তথাপিও তেতিয়া সেই এপকেইটাত নতুন আপডেট একো নাহে, যাৰ ফলত এটা সময়ত সেই এপকেইটা বন্ধ হৈ যাব। টিকটকত ভিডিঅ' বনাই পপুলাৰ হোৱা আৰু নিজকে ষ্টাৰ বুলি ভবা কেইটাৰ কথাই ভাবি মোৰ আজি বেয়া লাগিছে। আৰু কেইটামানে টিকটকত এনিটাইম হিজৰামি কৰি থকা সেইকেইটাৰো বৰ্তমান নেদেখা হ'ব যেনহে লাগিছে। আপুনিও যদি সেই টিকটক কৰি ভাল পাইছিল তেন্তে আপুনি এটা কথা জনা উচিত যে দেশৰ সুৰক্ষাৰ কাৰণে এনেধৰণৰ পদক্ষেপ লোৱাত আপুনি সহায় কৰিব লাগিব, কাৰণ দেশৰ সুৰক্ষাই আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি যি কোৱা হয় সেইটো। কাৰণ চাইনাই এনেবোৰ এপৰ সহায়ত আপোনাৰ নিজৰ ডাটাবোৰ লৈ কিনে ভাৰতৰ ওপৰত বিভিন্ন ধৰণৰ চাইবাৰ এটাক সংঘটিত কৰিব পাৰে যিকোনো সময়তে। সেইকাৰণে এনেধৰণৰ পদক্ষেপ লোৱাটো ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ আদেশ। খবৰটো পাই আপোনাৰ কেনে লাগিল নাজানো, কিন্তু মই হ'লে বহুত ভাল পাইছোঁ। আপুনি ভাল পোৱা উচিত, কিয়নো চৰকাৰে মানুহৰ হিতৰ কাৰণে ভাল এটা পদক্ষেপ লৈছে। যদিহে আপুনি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব ভিডিঅ'টোত, আৰু এনেধৰণৰ অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।